পাকিস্তানত আসলতে কি ঘটিছে কিয় ভাৰতে আমেৰিকাৰ কথা শুনি এই যুদ্ধ ৰখাবলগীয়া হ'ল দেশবিলাকে জনসাধাৰণৰ পৰা কিবা লুকুৱাই ৰাখিছে নেকি জানো আহক এই ভিডিঅ'টোৰ জৰিয়তে কিছুমান এনেকুৱা প্ৰমাণ বাহিৰলৈ আহিছে যে এক ভয়ংকৰ প্ৰশ্ন জনসাধাৰণে ভাবিবলৈ বাধ্য হৈছে পাকিস্তানত আসলতে কি ঘটিছে যাৰ বাবে পাকিস্তানৰ সীমান্তত হঠাতে গুলীচালনা বন্ধ কৰা হ'ল একো ধৰণৰ ঘোষণা বা চুক্তি নহয় হঠাতে সিজফায়াৰ এই সময়তে সামাজিক মাধ্যমত ভাইৰেল হয় এটা ভিডিঅ' য'ত এজন সাংবাদিকে ডিজিএমঅ মিটিঙত স্পষ্টকৈ সোধে ভাৰতীয় বায়ুসেনাই কিৰানা হিলছত য'ত পাকিস্তানৰ নিউক্লিয়াৰ ফেচিলিটি আছে তাত আক্ৰমণ কৰিছিল নেকি the nuclear storage facility and there is all lot of rumors about Sargodha there are foreign analysts who mentioned that the Sargodha attack led to certain leaks is there a confirmation that we actually hit Kirana Hills or we were careful of not to do any such thing তেতিয়া এয়াৰ মাৰ্শ্বেল একে ভাৰতীৰ উত্তৰটো আছিল যে কিৰানা হিলছত নিউক্লিয়াৰ ফেচিলিটি যে আছে হেতু ভাৰতীয় সৈন্যই জনাই নাছিল বা যিয়ে আছিল তেওঁলোকে তাত আক্ৰমণ কৰা নাই Kirana Hill houses some nuclear installation we did not know about it okay and we've not hit Kirana Hills whatever is there okay I did not brief in my briefing yesterday উত্তৰটো অলপ বেলেগ ধৰণৰ নাছিল নে কিন্তু কথাটো তাতেই শেষ নহয় ইণ্টাৰনেশ্যনেল মিডিয়া হাউচ আৰু থিংক টেংক ৰেন কৰ্পোৰেশ্যনৰ এক বিশেষজ্ঞ ডেৰিক ব্ৰছমেনে দাবী কৰিছে যে ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানৰ ৰাৱালপিণ্ডৰ ওচৰৰ নুৰ খান এয়াৰবেছত আক্ৰমণ চলোৱাৰ পিছত পৰিস্থিতি অতি গম্ভীৰ হৈ পৰে ইচ্ছা কৰি নহলেও এই আক্ৰমণে পাকিস্তানৰ যি নিউক্লিয়াৰ নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ ব্যৱস্থা আছে তাৰ ওপৰত ভাবুকি সৃষ্টি কৰে য'ৰ পৰা এতিয়া লিকেজ হৈ থকা সন্দেহ কৰা হৈছে এই কথা আমেৰিকাই জনাৰ পিছত তৎক্ষণাত আহি যুদ্ধ বন্ধ কৰিবলৈ কয় এই এয়াৰবেছটো আছিল পাকিস্তানৰ নিউক্লিয়াৰ সিদ্ধান্ত গ্ৰহণকাৰী মূল কেন্দ্ৰ য'ত নিউক্লিয়াৰ মজুত ৰখা হৈছিল বুলি গম পোৱা গৈছে আৰু আক্ৰমণৰ পিছত তাৰ পৰা ৰেডিঅ'এক্টিভ লিক আৰম্ভ হৈছিল আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভেন্সেও জনায় যে ইণ্ডিয়া পাকিস্তানৰ যুদ্ধৰ লগত তেওঁলোকৰ কোনো মতলব নাছিল যেতিয়ালৈকে এই বিপদজনক সংকেত পোৱা নাছিল কি এই বিপদজনক সংকেত আমেৰিকা আৰু ইজিপ্তে সিক্ৰেট এয়াৰপ্লেনত পাকিস্তানলৈ বৰণ পঠিয়াইছে হয় যি বৰণ নামৰ ৰাসায়নিক বিধে নিউক্লিয়াৰ লিকেজ নিয়ন্ত্ৰণ কৰাত সহায় কৰে সেয়ে হয়তো আন কোনো কাৰণ নোহোৱাকৈ এই সিক্ৰেট প্লেনবোৰে পাকিস্তানলৈ যোৱা খবৰ আহিছে প্ৰাক্তন ইছৰো সাইণ্টিষ্ট আৰ কে কাভলুৰুৱে যাক ছ'চিয়েল মিডিয়াত লিখিছে আমেৰিকাৰ যি নিউক্লিয়াৰ ৰেডিয়েশ্যন কণ্ট্ৰল কৰা এয়াৰপ্লেন আছে বিচ কিং 350 তাক পাকিস্তানত দেখা গৈছে সুবিধাবাদী দেশ আমেৰিকাই কৈছে যাক জনাৰ পিছত দুয়োখন দেশকে তৎক্ষণাত যুদ্ধ বন্ধ কৰিবলৈ কৈছিল বুলি যিটো এতিয়াও ৰহস্যৰ ভিতৰত কিন্তু হয়তো এইটো জানিয়ে দুয়োখন দেশে যুদ্ধৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছে কাৰণ যদি সঁচাকৈ নিউক্লিয়াৰ লিকেজ হৈছে তেন্তে ই কেৱল পাকিস্তানকে ধ্বংস কৰিব এনে নহয় এই ৰেডিয়েশ্যন মিহলি বায়ু পাকিস্তানৰ সীমা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিব আৰু ভাৰতৰ বায়ু বিষাক্ত হৈ পৰিব বিশেষকৈ উত্তৰ পূব ভাৰতত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিব সেয়ে হয়তো দুইখন দেশে তৎক্ষণাত যুদ্ধৰ পৰা বিৰতি বিচাৰিছে গতিকে সঁচাকৈয়ে যদি এনে হৈছিল তেন্তে ভাবকচোন আমি নজনাকে কিমান ওচৰ চাপিছিলোঁ এটা কল্পনা নকৰা বিপদৰ